হেল্ল' বন্ধুসকল, এয়া চাওক ফ্লিপকাৰ্টৰ ডেলিভাৰী কৰিব আছোঁ বোলে বস্তু নিবলৈ আহিছোঁ। এইটো লোৱা হ'ল ফাইনেলি। আৰু এইফালে ডেলিভাৰী বহি আছে। এইটো বিজনী বান্ধৱ কি আছিল হাই ছেকেণ্ডেৰী কি আছিল স্কুলৰ ফিল্ড হয়। তো ইয়াতে আপোনালোকে মানে কি বাৰ বাদে কি বাৰ নাথাকে মানে ৰাতিপুৱা 10টাৰ পৰা 4টা বজালৈকে ইয়াতে থাকিব যিকোনো মানে পাৰ্চেল ফ্লিপকাৰ্ট আৰু মানে কুৰিয়াৰ আছে হেৰি ইকাৰ্ট। তো আপোনালোকে মোৰ ভিডিঅ'টো ৰাখিব পাৰে বা নাখাব পাৰে। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ মই বিজনী বজাৰৰ মাজত আহিছোঁ। আপোনালোকে চিন্তা মই কিবা কাপোৰ বুলি তো তাকে মানে নিবলৈ আজি আহিছোঁ আৰু এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। ভইচটো ইমান ক্লিয়াৰ নাহিব পাৰে কাৰণ যিহেতু ইয়াতে মানে কেমেৰা মাইক ইউজ কৰা নাই। তো মই আচলতে ৰুলচটো মানি যাব লাগিব। ইফালে ফেক্টৰী যাব লাগিব, ডাইৰেক্ট যাব নোৱাৰি। ইয়াতে হিচাপে যাব লাগিব। বহুত দিনৰ মূৰত মানে ফটো ব্লগক মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই। প্ৰথম আজি ফটো ব্লগ বনাইছোঁ। আপোনালোকে ফটো ভাল পাব পাৰে, বেয়া পাব। আগতে এইবিলাক কেনেকৈ পাইছোঁ মই নাজানো। প্ৰথম বনাইছোঁ কিবা এটা ফটো কৰি জনাব ভাল হৈছে বেয়া হৈছে। কাল আৰু মানুহ ঠিক হোৱা নাই নাযায়। আৰু এতিয়া যাব লাগিব মই ৰাইট ছাইডত তাৰপিছত মই কাপোৰ ল'ম পৰা ৰাইট ছাইডত খালি যদি এখন দোকান আছে তাতে মই যাব লাগিব। যদি এখন দোকান আছে দোকানখন फाइनली हम दुकान में आ गए। अभी दुकान में आ गए हैं हम। ৰেকৰ্ড হৈ আছে, ৰেকৰ্ড চব ৰেকৰ্ড হৈ আছে, ৰেকৰ্ড হৈ আছে। কাপোৰ নিব আহিছোঁ, কাপোৰ আছিলে। ক'ত গেল সত্যদা? ঐ ক'ত মানুহ? ৰেকৰ্ড হৈছে চব ৰেকৰ্ড। ভিডিঅ' দিম আজি ইউটিউবত দিম বুজিছে না। বহুত দিন মানে মূৰত ভিডিঅ' দিব পৰা নাই, বহুত দিন হ'ল। হা ইগো লৈছোঁ মই। ইগো লৈছোঁ। ফোন কৰিছে ৰ। হেল্ল' খাই দিম ছাৰ ওচৰত এই ৰেল গেট। হেল্ল' এইটো বিকাশ চেত্ৰী ৰানিং কৰি আছে। কিন্তু চাওক এইটো হৈছে অংকুৰ ভাইটি আহি গ'ল এতিয়া এই দোকানখনত। এতিয়া আমি মানে মই মোক মানে দেখাটো নাই। এতিয়া মই ফ্ৰণ্ট কেমেৰাৰে মোবাইলৰ স্ক্ৰীণ আপোনাক দেখুৱাম মই। তো বলক আমি এইবাৰ কিবা কিবি চাং লওঁ কাপোৰ চাপোৰ। হেল্ল' বন্ধুসকল, মই এতিয়া প্ৰাণীটো আহি গ'লোঁ আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। অলপ চাই কিবা কিবি হৈ গৈছে। এইফালে মানে এইবাৰ থাকিব পাৰে আছে আৰু এইফালে অংকুৰ ভাইটি আছে আৰু এইফালে এটা দাদা আছে। তো মানে এতিয়া চলো চাম। ঠাণ্ডাৰ ছিজন যিহেতু মানে বস্তুৰো আজিকালি নোহোৱা হৈ গৈছে। এইবিলাক মানে কিমান পিন্ধিবি আৰু জাম্পাৰ বাম্পাৰ টেকচুট মানে দৰকাৰ হয় নতুন নতুন বছৰত। তো কাপোৰবিলাক চাম এতিয়া, ভাল যিটো লাগে সেইটো লৈ যাম একেবাৰে নে কি? এইযোৰ ফাইনেলি আমি এইযোৰ লৈ ল'লোঁ। এতিয়া ফাইনেলি আমি টেকচুটযোৰা ল'লোঁ। এতিয়া এইটো পেকিং মানে সোমাই আছে। দামটো কিমান পৰিছে ঘৰত যাই কম। তো আইকনতে চাইকনতে এইবিলাক কৰিব নালাগে কেমেৰাত, এইবিলাক বেছি বকি আছে অলপ। তো মানে এইটোৰ দাম পৰিছে মোটামুটি আপোনালোকৰ মানে 1500 টকা লাগিছে। তো ব'লো ভিডিঅ'টো মানে এনেকৈ আছিলে ভাল নহ'ল ইমান। তো মানে সেই ধৰণে আছিলে। কাপোৰ নিব আহিলোঁ। এইখন মানে বস্তুখন শুকাইছিল এই মানে দিছিলোঁ মানে নহয়। তো ঠিক আছে। পাছত মানে কাপোৰ লোৱা হৈ গ'ল। এতিয়া ঘৰত যাম। এইজনে হৈছে অংকুৰ। আপোনালোকে কৈছিলোঁ দেই ইয়াৰ বাইকখন চাওক এনে ফুল ৰিভিউ দিব পাৰিলে হয়, কিন্তু দিয়া নাই আচলতে বাইকখন। ভালে এতিয়া ঘৰলৈ যাব আৰু এইফালে ঘৰলৈ যাব। আজিতো উধাই মুঠাই যি টি ভিডিঅ' নিছোঁ মানে ভিডিঅ'টো কোনো বেছি এডিটিং নকৰিম মানে ভাল বেয়া কি হৈছে আৰু প্ৰথম কৰিছোঁ মটৰ ব্লগিং। এইফালে ভাগি দি ইফালে আছে। আহি যা সোনকালে আহাই নাই এতিয়ালৈ। হিৰক জ্যোতি হিৰক চল কৈছে না।